এদিন এজন কাপোৰ বেপাৰী তেওঁ কাপোৰ বিকিবলৈ বুলি গাঁৱলৈ আহিল। তেওঁ আহি ভাগৰি পৰিল আৰু হঠাৎ তেওঁ ঘৰৰ দাঁতিৰ এডোখৰত বহিলে। দূৰৈৰ পৰা দুজন ল'ৰাই লক্ষ্য কৰি আছিল আৰু দুইজন ল'ৰাই গম পালে যে এইজন এজন কাপোৰ বেপাৰী। কাপোৰ বেপাৰীজনৰ পৰা কাপোৰ কেনেকৈ সৰকাব পাৰি তাৰে এটা সিহঁতে কুটবুদ্ধি খেলালে আৰু সেই কুটবুদ্ধি খেলাই দুইজনে বেপাৰীজনৰ পৰা কাপোৰ ঠকি অনা কুটবুদ্ধি খেলাই লাহেকৈ গৈছে আৰু গৈ যেতিয়া বেপাৰীজনৰ ওচৰ পালেগৈ তেতিয়া বেপাৰীজনক কৈছে, বোলে দাদাই আপুনি এতিয়া কাপোৰ বেচিবলৈ আহিছে, কিন্তু আমাৰ এটা চৰ্ত আছে। আজি আপোনাৰ লগত সাধু প্ৰতিযোগিতা কৰিম। যদি আপুনি সাধুটো হয় বুলি কয় ঠিকেই আছে, যদি নহয় বুলি কয় তেতিয়াহ'লে আপোনাৰ কাপোৰখিনি আমাক দি দিব লাগিব। বেপাৰীটোৱে ল'ৰা দুজনৰ কথাত হয় ভৰ দি ক'লে, ঠিক আছে তেতিয়াহ'লে আৰম্ভ কৰা যাওক। তেতিয়া প্ৰথম ল'ৰাজনে কৈছে, মই যেতিয়া গৰ্ভত আছিলোঁ তেতিয়া মোৰ মায়ে কৈছিল মোৰ বহুত আম খাওঁ খাওঁ লাগিছে। তেতিয়া মই ৰাতিয়ে ওলাই গৈ মই এজোপা আম চালোগৈ আৰু আমজাত বহুত আম লাগি আছিলে, কিন্তু ইমানে গছডাল ডাঙৰ উঠিব নোৱাৰি, ডাউকিও ঢেকি নাপাওঁ। তথাপি মই আমজাত জোকাৰি পিনে আম ভৰাই পিনে ঘৰত লৈ আনি খুৱাই দিলোঁহি। তেতিয়া বেপাৰীজনে ল'ৰাজনৰ সাধুটোত একো মুখে নেমাতি মূৰাটোৱে দুপুলিয়াই দেখুৱালে, ইংগিতে দেখুৱালে। তাৰপাছত দ্বিতীয়জনে কৈছে, মই এদিন পুখুৰী এটাত বৰশী টোপাই আছিলোঁ। ইমান টোপাইছোঁ এটাও মাছ খুটা নাই। কেলৈ খুটা নাই বুলি মই যেতিয়া সেই নলাটোত জাপ মাৰি দিলোঁ নহয়, তেতিয়া দেখিছোঁ তলত এটা বৰ ডাঙৰ মাছে সৰু সৰু মাছবোৰ খাই আছে। এতিয়া মই কি কৰিলোঁ, মাছটো একে গুচাই মাৰি তলত জুই জ্বলাই আৰু মাছটো খাই তাৰপিছত পানীৰ পৰা উঠি আহি পেলালোঁ বামলৈ। এইবাৰো বেপাৰীজনে ল'ৰাটোৰ কথাত মুখে নেমাতি মূৰাটোৱে দুপুলিয়াই ইংগিত দিলে। এইবাৰ বেপাৰীয়ে কৈছে, মই এদিন বজাৰৰ পৰা এটা আপেল পুলি আনিলোঁ আৰু ঘৰত ৰুই থ'লোঁ। ৰুই থোৱাৰ পাছত লাহেকৈ আপেল পুলিটো ডাঙৰ হৈ দুটা ডালহে ওলালে আৰু দুটা ডালত যেতিয়া ফুলিলে লাগিলে দুটা আপেল লাগিল। আপেল দুটা যেতিয়া লাহেকৈ মূৰত হৈছেগৈ তেতিয়া এদিন মই দুইটা আপেল ছিঙি আনিলোঁ। আনি পিনাই মই প্ৰথমটো আপেল কাটি পিনে খাবলৈ বিচাৰিছোঁ, পটক মানে তাৰ পৰা এটা সৰু ল'ৰা জন্ম হ'ল। এতিয়া মই সেইটো নাখালোঁ। দ্বিতীয়টো আপেল মই যেতিয়া কাটিবলৈ লৈছোঁ, কাটি দিলোঁ, তাৰ পৰাও এটা ওলালোঁ। এতিয়া মই সেইটো নাখালোঁ। কি কৰোঁ উপায় নাই, দুইটা কেঁচুৱাক মই ডাঙৰ দীঘল কৰি যেতিয়া ডাঙৰ হ'ল, খোজকাঢ়িব পৰা হ'ল, দৌৰ মাৰিব পৰা হ'ল, 7-8 বছৰমান বয়সত দুইটা ল'ৰা এদিন গুচি গ'ল। এনেকৈ গুচি যোৱাৰ পাছত মই এদিন বিচাৰি পাই আকৌ আনিলোঁ। তাৰপাছত দুইজনকে শপত খোৱালোঁ, তোমালোকে মোৰ ঘৰত পৰা কেলৈ পলাইছা? আজিৰ পৰা মোৰ ঘৰত থাকিবই নাথাকক। আজিৰ পৰা মোৰ ঘৰত কাম বন কৰিবি নকৰ। চিৰদিনলৈকে কাম বন কৰিম বুলি শপত খা। এতিয়া দুইজন ল'ৰাই শপত খাই কাণ ধৰি থাকিম বুলি কয়। এনেকৈ দুদিনমান যোৱাৰ পাছত ঠিক 12 বছৰমান বয়স হ'ল, আকৌ দুইজন এদিন পলাই গুচি গ'ল। তেতিয়া মই আকৌ বিচাৰি ওলাই গ'লোঁ আৰু কেনেকৈ বিচাৰিম, মোৰ উপায়তো নাই। তেতিয়া এই কাপোৰকে বিজনেছ কৰি চলিব পৰা হ'ব, চব কৰিব পৰা হ'ব বুলি মই ওলাই আহিলোঁ। আহি বিচাৰি আজি এইটো জেগা পালোঁহি আৰু পায়ে গম পালোঁ যে সেই পলাই অহা ল'ৰা দুজন তোমালোকেই। এতিয়া কোৱা, সেই দুজনে তোমালোক নহয় জানো? যদি তোমালোক হয় তেতিয়াহ'লে আমাৰ ঘৰলৈ যাব লাগিব। এতিয়া পৰিলে ল'ৰা দুজন বিপাঙত। হয় বুলি ক'লে চোলা পেণ্টকেইটা হালকাই দিব লাগিব আৰু নহয় বুলি কয় তেতিয়াহ'লে হালোৱা যাব লাগিব। উপায় নাপায় দুইজন ল'ৰাই দৌৰ মাৰি পলাই গুচি গ'ল।